Hello everyone, welcome back to my channel Mulberry Silk Hub. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল মালবেৰী চিল্ক হাবলৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকলৈ এজোৰ আৰ্ট নুনি লৈ আহিছোঁ। এইটো এটা আৰ্টিফিচিয়েল নুনি হয় আৰু এই ভিডিঅ'টো যোনটো দেখিছে সেইটো ক্লায়েণ্টে বনোৱা এটা ভিডিঅ' হয়, পাৰ্চেল অপেনিঙৰ ভিডিঅ'। সো এই আৰ্ট নুনিযোৰৰ ডিজাইনটো বহুতে ইউনিক, পিকক ডিজাইন আছে আৰু গুণাৰে কাম কৰা আছে গোটেই কাপোৰযোৰতে, মানে গোল্ডেন গুণাৰ কাম আছে। সো দেখিব পাইছে এতিয়া যোনখন মেলি আছে সেইখন হ'ল আপোনাৰ চাদৰ আৰু এইখন হ'ল আপোনাৰ মেখেলা। কাপোৰযোৰৰ যোনটো পিকচাৰ হয় সেইটো অলৰেডি আপোনালোকৰ প্ৰথম পিকচাৰ যোনটো দেখিছে সেইটোৱে হয়, সেই দেখিবই পাইছে থাম্বনেইলত যোনটো দিয়া আছে সেইটোৱে একচুৱেল পিকচাৰ হয় আৰু বহুত সুন্দৰ দুযোৰা পিকক ডিজাইনত। আৰু ব্লাউজ পিচটো ইয়াৰ হেভি হয় আৰু ছাইড পটিও দিয়া আছে কাপোৰযোৰত।